নাৰী মজা লাগে আকৌ এইটো মাল চাওঁ এইটো মাল মজাকৈ গা চা ধোৱা হ'ল গতিকে এতিয়া আমি যাই আছোঁ এতিয়া আমি আৰু এঠাইত যাম বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত দেখাব লগা বহুত ধুনীয়া ধুনীয়া বস্তু আছে গতিকে যিমান পাৰোঁ কভাৰ কৰি যাম এই ভিডিঅ'ত গতিকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে যদি মোৰ ফাৰ্ষ্ট ব্লগ আৰু ছেকেণ্ড ব্লগটো চাইছে তেনেহ'লে গম পাইছে হয় মই আছোঁ ৰাণীখামাৰ ভিন্দৌৰ ঘৰত আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ বহুত ধুনীয়া ৰেছপন্স দিছে তাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ কিন্তু বহুতে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু চাওক না পৰিৱেশ কিমান ধুনীয়া আৰু ইয়াত খেতি কৰি আছে ৱাও কি মজা পৰিৱেশ আৰু এতিয়া আমি গৈ আছোঁ ৰিজৰ্ট এখনলৈ গতিকে চাই থাকক এইটো লোকেশ্যন পাই গ'লোঁ এতিয়া আমি ইয়াৰে ভিতৰত যাম আৰু আমি আজি বহুত ঘূৰি আছোঁতো গতিকে এতিয়া ভিন্দৌৱে কৈছে যি ৰিজৰ্ট এখন আছে তাতে সোমাই যাম গতিকে চাই থাকক নে কি ৰণ পাই পইচা নাই বুলি কৈছোঁ তাৰপিছত নহয় নালগে বুলি কৈছে ভিন্দৌ থাকিলে এতিয়া মাতি আছে এতিয়া আমি যাই আছোঁ বাৰু দেখাই আছোঁ আৰু আপোনালোকে যদি মোৰ ফাৰ্ষ্ট ব্লগ আৰু ছেকেণ্ড ব্লগটো যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব এই ভিডিঅ'টো শেষ কৰাৰ পিছত ডেছক্ৰিপশ্যনত গৈ এবাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ব্লগটো প্লিজ 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 চাব আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ' তেনে আহক ৰিজৰ্টৰ পৰিৱেশ উপভোগ কৰোঁ ক'ত আহিছো ভিন্দৌ এইবিলাক আহি পালোঁ কিন্তু ইয়াৰ বাইকৰ পৰা নামে মই পাহৰি গৈছিলোঁ মানে এনেকুৱা পৰিৱেশ চাওক না পুৰা গ্ৰীণ 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 আৰু বহুত ডাঙৰ ডাঙৰ মানুহ আহে বোলে ইয়াত মই গম পোৱা মতে বাইকৰ হেৰিটো অন হৈ আছিল সেয়ে বন্ধ কৰা মাৰিছোঁ এতিয়া বন্ধ কৰিম চাবি ওলালোঁ সেইটো মেইন ফুল চাওক কি চালিয়া চালিয়াকৈ বনাই দিছে এনেকৈ আমাৰ তাতো আছে নেকি এইটো ফুল কিন্তু ইয়াত মানে কিবা মডিফাই কৰিছে মডিফাই চাগে বঢ়িয়াকৈ বনাইছে ইমান ধুনীয়া ধুনীয়াকৈ বনাইছে বাহ এইবিলাক চব ক্ৰেডিট যায় ভিন্দৌৰ ওপৰত ভিন্দৌ যদি নাথাকিলে নমস্কাৰ আহিব আপোনালোকে ভিন্দৌ নাথাকিলে আমি এইবিলাক বস্তু দেখা নাপালোঁ হয় আৰু পিছৰ ফালে চাওক না এইটো ভিন্দৌ এইটো কি নদী হয় এইটো কুলুসী নৈ চাওক না কি ডাঙৰ হয় বহুত ধুনীয়া হয় আৰু আপোনালোকৰ এই পৰিৱেশটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট এটা কৰি জনাওকচোন মোৰ কিন্তু বহুত বেছি ধুনীয়া লাগিছে মানে আপোনালোকক বুজাবৰ কাৰণে ভাষা নোহোৱা হৈ গৈছে ইমান ধুনীয়া পৰিৱেশ আৰু ইয়াৰে টেবুলবোৰ চাওক না মাটিৰে বনাই থৈছে কিমান ধুনীয়াকৈ আৰু এইটো ৰান্ধনি ঘৰ ইয়াতো মাটিৰে চৌকাবোৰ বনোৱা আছে আৰু ডেক'ৰেশ্যন চাওক না কিমান ধুনীয়াকৈ বনাই থৈছে ৱাও কি সুন্দৰ পৰিৱেশ এতিয়া মানে ইয়াত মানুহবিলাক নাহে যে সেইকাৰণে এইবিলাক এনেকৈ হৈ আছে গতিকে চাওক এইবিলাক পৰিৱেশ চাওক আৰু তামাম চালিয়া খেৰেৰে বনাই থৈছে এইবিলাক ৰিজৰ্টখনৰ পৰা যাবৰ কাৰণে একেবাৰে মন যোৱা নাছিল কিন্তু কি কৰিব সন্ধিয়া হৈ আহিল গতিকে আমি যাব লাগিব আৰু আপোনালোকক ৰিজৰ্টখনৰ সম্পূৰ্ণকৈ এবাৰ চাৰিওফালে দেখাবৰ কাৰণে চেষ্টা কৰা আৰু এইবিলাক ফুলৰ গছ ৱাও কি মজা পৰিৱেশ ভাষা নোহোৱা হৈ গৈছে কেনেকৈ বুজাওঁ কিমান ভাল লাগিছে আৰু এইবিলাকত ডাঙৰ ডাঙৰ মানুহ আহে আৰু ইয়াত শ্বুটিঙৰ কামো হয় গতিকে ৱাও চাওক না পৰিৱেশ ৱাও এই কাম কৰা দাদাজনক লগ পালোঁ যে দাদা কৈ দিয়ক কেনেকুৱা ইয়াৰে হেৰিটো ভালে ন এইবিলাক কেতিয়া মানে ইয়াতকৈ আৰু বহুত বেছি ধুনীয়া হয় বুলি কৈছে কোনটো টাইমত ভাল হয় জানুৱাৰী টাইমত পূৰা ফুলেৰে ভৰ্তি হৈ থাকে তেতিয়া বেছি চাবলগীয়া পৰিৱেশ হয় এতিয়া মানে ফুলবিলাক ফুলা নাই অলপ কমকৈ ফুলি আছে গতিকে দাদা কিবা এটা কৈ দিয়ক আপুনিও জাগা চাফা মানে জানুৱাৰী মাহত বঢ়িয়া হৈ যাব তেতিয়া আহক আপোনালোকে তেতিয়া মানে পিকনিক খাবৰ কাৰণে বহুত মানুহ আহে যে সেইটো কাৰণে বহুত বেছি ধুনীয়াকৈ ৰাখে এতিয়াও বাৰু আছে দাদাই কাম কৰে ইয়াত ভিন্দৌৰ ঘৰ ৰাতি থাকি দিলোঁ এতিয়া বিৰাট দনবাই আৰু ভিন্দৌৱে পূৰা ব্যস্ত ফোনত পূৰা মাতবা টাইম নাই মানে কৈ দি কিবা কৈ দি ভিডিঅ' চাই আছোঁ নিজৰ ভিডিঅ' নিজে আহি আছে কামিং চুন ভিন্দৌ কেনেকুৱা তোমালোকক পাই বহুত ভাল লাগিছে আজি ঠিক আছে আমাৰো বহুত ভাল লাগিছে ভিন্দৌ তোমালোকে যে আহিছে আমাৰ ঘৰত জানুৱাৰীত আহি আছোঁ জানুৱাৰীত একদম 4 হুইলাৰ লৈ
5টা 6টা একেলগে খানা খাওয়াকে গতিকে আমি কালি ৰাতিপুৱা যাম এই বহুত ধুনীয়া ধুনীয়া প্লেচ আছে গতিকে চাম গতিকে চাই থাকক আৰু ভাত পানী খাই এতিয়া আমি ঘুমাব ওলাইছোঁ পূৰা ৰেডি হ'লোঁ গতিকে এয়া দনে পূৰা ভিডিঅ' কাম এডিটিং কৰি আছে কি কৰবি ভাই উপায় নাই মেমৰি কম আছে এডিটিং কৰি এক্সপোৰ্ট দিব লাগিব কথা কওঁ দিনটো বহুত কষ্ট হ'ল কিন্তু অনুভৱ নহ'ল এতিয়া মানে বিচনাত পৰা লগে বেয়া ভাগা লাগছে কিন্তু দনত দেখোন এই ঘুমোৱাৰ নাম লোৱা নাই এডিট মেইন এডিট কৰিবই লাগিব আৰু বহুত ভিডিঅ' দিব লগা হৈ আছে না সেইকাৰণে এডিট কৰোঁ আৰু আহি আছে ঘুমো মই নৰা হৈ গৈছোঁ ঘুমাম মই গতিকে কালি লগ পাই আছোঁ আপোনালোকক উঠাৰ পৰা পূৰা বৰষুণ এতিয়া আমি আজি যাব পাৰোঁ নাপাৰোঁ ঠিক নাই গতিকে কি হয় দেখাই আছোঁ বাৰু গতিকে ইয়াত দনাও ব্যস্ত হৈ আছে ই ৰিলচ ভিডিঅ' দিয়াত চাৰ্জ নাই মোবাইলত তথাপি দি আছে ই ৰমিং কৰি লৈ আছে কি কৰি দিছা ৰমিং মেঘালয়ৰ নেট ৰমিং কৰি দিছে বিন্দুৱে ৰমিং কৰি ৱাইফাই এইটো ফোন শুনিয়ে নাছোঁ মোৰ নালিয়া নলবি আকৌ গুচি যাব নেটডাল কিবাকেহে পায় ইয়াতে এইটো মাল চাওঁ এইটো দি মানে বড়ো মানুহবিলাকে এই মদ উলিয়াই আনে মানে আফুং বুলি কয় নহয় এইটো আফুং এনেকৈ মানে থাকব এনেকৈ জুবুৰাই দিলা যে মালটোত সোমাই আহিল আহি এনেকৈ বাকী দিলা এই চা মজা নেট খাব বস্তু দেখা পাইছোঁ দেই বেলেগ দেখোন কালাৰ কিহৰ কাৰণে এইটো হ'ল পলু পোকা বুলি কয় পলু পোকা বেলেগ লাগে দেই কামোৰে চামোৰে নকৰিবা জমনি এটা হ'ল নহয় কি জমনি এটা হ'ল বা বেলেগ লাগে দেই লাৰি স্পেচৰ কথা এটা হৈছিলোঁ লাৰি মজা লাগে আকৌ মই নালব বাৰু কি লাগে মোৰ সৰুৰ পৰা ভাল লাগে বা লাৰি বঢ়িয়া লাগে দেই খাবা যে জানো আজিয়ে মই দেখা পাইছোঁ পলু এইটোৰ বেগ সুতে ওলাই নহয় নে লেতাই এই ওলাই আছে দেখোন এইটো আপোনালোকক বহুত পুৰণি বস্তু এটা দেখাব পায় মানে মোৰ বহুত বেছি ভাল লাগিব এই বস্তুটো মই দেখাই আছোঁ বাৰু এই বস্তুটো এইটো চাওঁ ইয়াতে এই বস্তুটোতে কৃষ্ণক বান্ধি থৈছিল আৰু এই বস্তুটো এনেকৈ শুনিলে মই দেখাই আছোঁ আপোনালোকে কমেণ্ট কৰি জনাওকচোন এই বস্তুটোৰ নাম কি হয় মই কৈ আছোঁ বাৰু এইটো এনেকৈ কৃষ্ণক এইটোতে বান্ধি থৈছিল ইয়াতে বান্ধি থৈছিল কিন্তু অৰিজিনেল কৃষ্ণ বান্ধাটো নহয় ডুপ্লিকেট হয় কিন্তু এনেকুৱাই আৰু নামটো কি আছিলে এইটোৰ উৰল এইটো গাইন বুলি কয় এইটো গাইন উৰুল আৰু গাইন এইটো যোনটো খুন্দাটো এইটো খুন্দাটো এনেকৈ খুন্দে আৰু অঁ আজিকালি আৰু কি বুলি কয় এইটো মিক্সি আছে কিবা আছে আজিকালি বিভিন্ন ধৰণৰ বস্তু ওলায় ন এইটোতো নাপায় নাই এইটো খুন্দাটো ব্যৱহাৰ কৰা নাই ব্যৱহাৰ কৰোঁ আজি মই দেখাই নাছিলোঁ এই ফাৰ্ষ্ট দেখা পাইছোঁ ইয়াত গুড়া খুন্দি পিঠা খোৱাই মজা বেলেগ চাবি আৰু পুৰা বৰ নহ'বৰ কাৰণে ব্লগবোৰ পাৰ্ট কৰি দিছোঁ গতিকে অতি সোনকালে নেক্সট পাৰ্ট আহি আছে